এয়া মা আৰু বাবু গ'ল হস্পিটেল। বাবুৰ গা বেয়া আৰু মাৰ অকণমান স্কিন প্ৰব্লেম। এনেতে আহিল আমাৰ চন্দনা স্পেচিয়েলি বিয়া খাবলৈ বুলি। তাইও আমাৰ লগতে ঘূৰা ফুৰা কৰা, য'তে যাওঁ লগতে যোৱা, একেলগে খোৱা বোৱা কৰা। তাই এদিন বিয়া হৈ আমাক এৰি থৈ গুচি গ'লগৈ। ঠিক একেদৰে আজি আমাৰ বা এজনীৰ বিয়া, তাইও আমাৰ লগতে ঘূৰা ফুৰা কৰা, খোৱা বোৱা কৰা, সকলো কথা শ্বেয়াৰ কৰিব পৰা বা এজনীৰ জোৰোণ। আৰু প্ৰফেশ্যনেল নহয়, পাৰ্চনেল মেকআপ আৰ্টিষ্ট আমাৰ চন্দনা। তাই ধুনীয়াকৈ তাইক মেকআপ কৰি দিলে, সজাই পৰাই দিলে। ছোৱালীৰ জীৱন, ঘৰৰ সকলোৰে মৰম অনাদৰ কৰি এখন নতুন ঘৰলৈ যোৱা, তাকো ভৰসা নাথাকে যে আঁকোৱালি ল'ব নে নল'ব। এনেতে জোৰোণো আহি পালেহি। তাইক ধুনীয়াকৈ সজাই পৰাই দি আহি আমি ঘৰত আহি মই এটা কুৰ্তা আৰু তাই এযোৰ মেখেলা চাদৰ পিন্ধি ল'লে। এনেতে আমাৰ মেঘালীও আহি পালেহি স্কুলৰ পৰা, আৰু এই বাছখনতে জোৰোণৰ মানুহবিলাক আহিছে। এতিয়া আমি জোৰোণ চামগৈ আৰু ইয়াৰ পিছৰখিনি নেক্সট পাৰ্টত দেখিব, চাই থাকক।